Hi friends, খবৰ ভাল নাই আপোনালোকৰ? So friends, আজি বিচাৰিছো মই ভিডিওটি বনাবলৈ কেইটামান ইম্পৰ্টেন্ট বিষয় লৈ। প্ৰথম বিষয়টি হ'ল আধাৰ কাৰ্ড। অৰ্থাৎ আপুনি আপোনাৰ লৰা বা ছোৱালীজনীৰ আধাৰ কাৰ্ড বনাইছে নে বনোৱা নাই? যদি বনোৱা নাই তেনেহলে ভিডিওটি চাই থাকক, কাৰণ ময়ো আজি মোৰ লৰা মৃয়ম ৰায়ৰ আধাৰ কাৰ্ডখন বনাবলৈ গৈ আছো। আৰু যেহেতু মই বঙাইগাঁৱৰ বাসিন্দা, সেইবাবে মই যাব লাগিব বঙাইগাঁৱৰ যেটো LIC অফিস আছে। LIC অফিসৰ যেটো উত্তৰমুৱা যিখন মানে দুৱাৰ আছে, হেফিনেদি মানে এটা অফিস আছে, বহুতে নাজানে। সেই অফিসটোলৈ যাম আৰু ইয়াৰ কাৰণে প্ৰয়োজন হ'ব লৰাজন বা ছোৱালীজনীৰ বাৰ্থ সাৰ্টিফিকেট আৰু লগতে লাগিব মাকেৰেই হওক বা দেউতাকৰেই হওক আধাৰ কাৰ্ড। তেনেহলে ফ্ৰেন্ডছ, দেৰি নকৰো, চাই থাকক JB সোল। আৰু এতিয়া যামহি আমি সেই যে LIC অফিস য'ত আধাৰ কাৰ্ড বনায় তালৈকে গৈ আছো। কিপ ৱাচিং JB সোল। আমি আহি পালো LIC অফিসত থকা আধাৰ সেৱা কেন্দ্ৰ। সো ফ্ৰেন্ডছ, আমাৰ আধাৰ কাৰ্ডৰ কামখিনি হৈ গ'ল। আপুনি যদি এতিয়ালৈকে বনোৱা নাই আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ আধাৰ কাৰ্ড, তেনেহ'লে আহিব। অফিচাৰখিনিৰ ব্যৱহাৰ সঁচাকৈ ভাল, সহযোগ কৰে। যিয়ে নহওক, হৈ গ'ল আমাৰ কামটো। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। এইটোৱে সেই ঠাইখিনি, সন্মুখত হয়তো অফিচ আছে LIC, আৰু এইপিনে ডাঙৰ অফিচটো আছে LICৰে অফিচ। এইটো হয় আহি গ'লে সো ফ্ৰেন্ডছ, ল'ৰাজনৰ আধাৰ কাৰ্ডৰ লগত যিখিনি ৰিলেটেড কাম আছে সেইখিনি সম্পন্ন হ'ল, ভালকৈ হ'ল। যিখিনি অফিচাৰ আছে আপোনালোক আগতে কৈছোঁ যে সঁচাকৈ ভাল, তেওঁলোকৰ ব্যৱহাৰ বহুত যত্নৰে মানে কামখিনি কৰে, কোনো অভদ্ৰামী নকৰে কিছুমান অফিচত যিটো দেখা যায়। সো ফ্ৰেন্ডছ, কিন্তু কিছুমান দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কি যে ভিতৰৰ কিছুমান দৃশ্য দেখুৱাব বিচাৰিছিলোঁ। মই পাৰ্মিশ্যন লৈছিলোঁ, কিন্তু তেখেতে বাধা দিলে যে বাহিৰৰ পৰা ল'ব পাৰে, কিন্তু ভিতৰৰ দৃশ্য একো দেখুৱাব নোৱাৰা বুলি মোক কোৱাত মই ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। সো ফ্ৰেন্ডছ, এতিয়া যাব বিচাৰিছোঁ আন এটি বিষয়লৈ। আহক। আপোনালোকে নাভাবিব যে আপোনালোকক বিৰাট এটা ডাঙৰ বস্তু দেখুৱাই আছোঁ। এয়া হ'ল এয়াৰ কুলাৰ, এটা সাধাৰণ বস্তু আজিৰ দিনত। কিন্তু দেখুৱাৰ কাৰণটো হ'ল মই যিহেতু এখন মানে দুখীয়া পৰিয়ালৰ পৰা ডাঙৰ হোৱা ব্যক্তি, মানুহৰ যেনেকৈ ডাঙৰ ডাঙৰ সপোন থাকে, ঠিক সেইদৰে এই এয়াৰ কুলাৰটো যদিও ডাঙৰ বস্তু নহয়, মোৰ কাৰণে এক সপোন আছিল। আৰু লকডাউনৰ আগত, তেতিয়া ক'ভিডৰ প্ৰকোপ নাছিল, মই এয়াৰ কুলাৰটো আনিবলৈ গৈছিলোঁ। লগত মাত্ৰ 5000 লৈ গৈছিলোঁ, কিন্তু ইয়াৰ দামটো আছিল তেতিয়া 6500। চ' মোৰ লগত টকা নাছিল। যেতিয়া এই দোকানখনৰ মালিকৰ সৈতে কথা পাতিছিলোঁ যে মই ল'ব নোৱাৰিম, কাৰণ মোৰ লগত ইমান টকা নাই, তেতিয়া আচৰিত কথাটো হ'ল কি, সেই মানুহজন মোক একেবাৰে চিনি নাপায়, কেতিয়াও লগ পোৱা নাই। তেওঁ কৈছে কি, লৈ লোৱা, পিছত দিবা, মানে 1500 টকা পিছত দিবা। তেতিয়া মই আচৰিত হৈছোঁ, এই মানুহজনে মোক চিনি নাপায়, তথাপিও মোক দিলে। আৰু যিহেতু মই সপোন আছিল, কাৰণ সেইদিনাখন মই এই এয়াৰ কুলাৰটো আনিব নোৱাৰিলোঁ, মোৰ মনটো অলপ বেয়া লাগিল। যিহেতু তেওঁ মোৰ সেই সপোনটো পূৰ্ণ কৰিছে, আৰু তেওঁ যিহেতু মোক কিবা এটা বিশ্বাস কৰিছে, আজি তেওঁক সেই টকাখিনি ৰিটাৰ্ণ দিম। আগতে মই 500 টকা দি আহিছিলোঁ, যিহেতু লকডাউনৰ কাৰণে আৰ্থিক দিশত বহুত অসুবিধা হৈছিল, আপোনালোক সকলোৱে জানে। আজি 1000 টকা মানে দিবলগীয়া আছে। 1000 টকাটো মই দিবলৈ যাম এতিয়া। লগতে মই ভাবোঁ যে সেই মহান ব্যক্তিজনক চিনাকি কৰি দিয়াটো ইউটিউব চেনেলৰ জৰিয়তে মই ভাবোঁ মোৰ ইয়াত দায়িত্ব আৰু কৰ্তব্য। কাৰণ বিশ্বাসেই ভগৱান। ভগৱানক আমি দেখা নাপাওঁ, কিন্তু ভগৱান যেনেকৈ অদৃশ্য, দেখা নাপাওঁ, ঠিক সেইদৰে বিশ্বাস এয়াও ভগৱানৰে এটা পাৰ্ট বুলি ভাবোঁ। সো ফ্ৰেন্ডছ, আপোনালোকক সেই মহান ব্যক্তিজনৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। কিন্তু দেৰি নকৰোঁ, লেটছ গ টু ডেট শ্বপ। আহি পালোঁ দোকানখনৰ ওচৰলৈ। দাদা, কি খবৰ? দাদা, প্ৰথমে আপোনাক একদম প্ৰণাম। মানে কি, আপুনি মোক চিনিয়ে নাপায়, তথাপি মোক যে বাকী দিছিল 1000 টকা দিব লগা আছিলে, ইমান দিলোঁ।
বহুত দেৰি হ'ল নাই নাই ডাইৰেক্ট নদৌৰিব হা মানুহ চিনি পাওঁতো চিনি পাওঁ এই দাদা আপোনাক এটা কথা সুধিছোঁ আচলতে আপুনিতো মোক চিনি নাপায় তথাপি আপুনি মানে কি সাহসত মোক মানে বাকীটো দিছে সাহস মানে কি তেতিয়া তুমি বস্তুটো ল'ব আহিছিলা আমি দেখা পাই ইমান জৰুৰী আছে বস্তুটো কিন্তু পইচা লছত হৈ গ'ল তো পইচা চিন্তা কৰিলে ঠিক আছে হ'ব দিয়া এটা বিশ্বাস দিব আৰু আমি মানুহৰ কথা পাতিলে গম পাওঁ কি তাই কেনেকৈ হ'ব পাৰে তাতে 98% আমাৰ চিয়ৰ থাকে যে আহি যাব এই হিচাপত দিয়া আমি দিবলা দাদা কিন্তু বেয়া চেয়া নাপাব একো বেয়া নাপায় কিয় বেয়া পাব কিবা লাগিলে আহিবা ল'বা এইটো ৰিলেশ্যন তুমি হ'ল মই বাকী চলি থাকিব ইনভাৰ্টাৰ এটা নতুন সুবিধা অসুবিধা চবৰে থাকে চলিব লাগিব দাদা আমাৰ দাদাৰ মানে কাষ্টমাৰ আহিছে আৰু বেছি সময় নল'ম দাদা আকৌ এইবাৰ ঠিক আছে বেয়া চেয়া নাপাব একো বেয়া নাপাওঁ বহুত কিবা লগা হয় মোৰ তাত আহি যাব যিমানখিনি পাৰিম চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ আপোনালোকক যে চিনাকি কৰি দিব বিচাৰিছোঁ সেই মানে গ্ৰেট পাৰ্চন এই দাদাই চ' আশা কৰোঁ ভাল লাগিল আপোনালোকৰ থেংক ইউ ফৰ ৱাচিং চ' ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিছে মোৰ চেনেল জি বিশ্বল প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা দিহা পৰামৰ্শ থাকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি দিব চ' ফ্ৰেণ্ডছ ওৱান্স এগেইন থেংক ইউ ছ' মাছ ফৰ ৱাচিং জি বিশ্বল